মোৰ যিবোৰ আপোনাৰ পাৰ্চনেল লাইফ আছে এইবোৰ ফটোজ আছে ভিডিঅ'জ আছে আপোনালোকে সেইবোৰ লৈ মোক মানে জাজ নকৰিব মোৰ কাম চাই আপোনালোকে মোক জাজ কৰক আৰু এতিয়া মই দুটা সন্তানৰ মাতৃ সেইবোৰ মোৰ পাষ্ট আছিলে এতিয়া যদি তেওঁলোকে এনেকৈ মেছেজ আনে তো অভিয়াছলি মোৰ দুটা সন্তানৰ ওপৰতো প্ৰভাৱ পৰিব তো মই নিবিচাৰোঁ ৰাইজক মই এইটো ৰিকুৱেষ্ট কৰোঁ এতিয়া মোৰ চাওক মোৰ সামাজিক কামবোৰ চাওক আগৰ ফটোবোৰ লৈ মোক জাজ নকৰিব তেওঁলোকৰ ঘৰতো ছোৱালী আছে তেওঁলোকৰ ঘৰতো বোৱাৰী আছে আৰু মই যিহেতু বোৱাৰী হয় মই দুটা সন্তানৰ মাতৃ হয় তো মই নিবিচাৰোঁ তেওঁলোকে ট্ৰল কৰি নিজৰ সমাজটোৱে নষ্ট যাতে নকৰে তেওঁলোকে ইমান ধুনীয়াকৈ নাৰী সুৰক্ষাৰ কথা তেওঁলোকেই নিজে ওলায় আকৌ তেওঁলোকেই নিজে এটেক কৰে নাৰীৰ ওপৰত ছ'চিয়েল মিডিয়াত এই মুহূৰ্তত ট্ৰেণ্ডিঙত দেখা গৈছে যে আপৰ যিগৰাকী প্ৰাৰ্থী জয়ী হৈছে মাছুমা বেগমৰ কিছু